নমস্কাৰ বন্ধু বান্ধৱীসকলক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি মানে চচুবাৰী যাওঁ বুলি ওলাইছোঁ, বিহু উৰুৱাইছে। আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ হেৰি দেখাম বুলি, গছ তলৰ বিহু দেখাম বুলি। সেই আজি ভিডিঅ'টো চালে আপোনালোকে দেখিব গছ তলৰ বিহু কেনেকৈ গায়। তাৰপিছতে আপোনালোকেও আহিব আমাৰ ফালে গছ তলৰ বিহু চাবলৈ। এইফালে বিহু চাব আহিলোঁ, মোৰ লগৰ এজনী লগ পালোঁ ঠাই। তাৰপিছত এফালে আমাৰ মা, এফালে আমাৰ পেহীদৌ, এফালে খুৰীদৌ, ঢেৰ মানুহ বিহু চাব আহিলোঁ। আপোনালোকো দেখাই থাকিম, চাই থাকিব। এতিয়া ছোৱালীবোৰে শুই আছে এফালেও, তাৰপিছত ল'ৰাবোৰে এনেকৈ ঘূৰিছে হুঁচৰি গাই গাই। তাৰপিছতে চাই থাকক আপোনালোকে। এফালে এনেকৈ নাচি নাচি আহিছে আৰু। তাৰপিছত এইফালে ডেকা ল'ৰাবোৰে নচাব এতিয়া আমাৰ ছোৱালীবোৰক। এইফালে আমিও গৈ আছোঁ চাবলৈ, আপোনালোকো চাই থাকক। এতিয়া তাত ৰখিলে আলহী ল'ৰাবোৰক আদৰিবলৈ এনেকৈ তামোল দিব গৈছে, পূৰা ফূৰ্তি কৰিছে। আগতে আমি কৈছিলোঁ হয় নাই, কৈছিলোঁ নাই? আগতে আমি কৈছিলোঁ, এতিয়া নাই। এইফালে ছাগলীজনীও বিহু চাব আহিছে আজি। তামাম ফূৰ্তি। এফালে ল'ৰাখিনি পূৰা ফূৰ্তি কৰি কৰি নাচি আছে আৰু। তাৰপিছতে এফালে ছোৱালীখিনি এনেকৈ ঘূৰি আছে। এফালে চাই লওক, মানুহ পূৰা মানুহ। এইফালে বিহু চাবলৈ আমাৰ খুৰীও আহি গ'ল। হাই বুলি কৈ দিয়ে, হাই বুলি কৈ দিয়ে। এইফালে তাৰপিছতে বাঁহে ঘেৰি দিয়া তাত সোমাইছেগৈ আৰু ছোৱালী ল'ৰা সকলোবোৰ। তাৰপিছতে আলহী ল'ৰাবোৰক তামোল দি আদৰিব, তাৰপিছত নাচিব আৰু ন, হয় নাই? নাচিব, তামোল দিব এতিয়া। দিব লাগিছে আকৌ দেখাইছোৱে এতিয়াহে সিহঁতি নাচি নচোৱাব আকৌ। এতিয়া সেইটো দৰকাৰ নাই। আমাৰ আলহী ল'ৰাবোৰে আমাৰ ছোৱালীবোৰক নচাইছে আৰু পূৰা নাচিব এতিয়া। মাতটো যে আপোনালোকক শুনাব নোৱাৰিম দেই, পূৰা হাল্লা। আৰু আজি বেছি কথা ক'ব নোৱাৰিম, অকল এনেকৈ দেখাই থাকিব লাগিব। ধুনীয়া ধুনীয়া ছোৱালী।
মজা কোনো নাই চাই আমি দুটাই এইফালে এইবোৰ আমাৰ লগৰ আহিছে আমি নাচিব পৰা নাই যে ধুনীয়া ধুনীয়া ছোৱালী আপোনালোকে কণ্টেক্ট কৰিব পাৰে ৰতনী গাঁৱৰ ভালেই নাচোন নাচোন লাগিছে নাই লাগিছে লাগিছে বহুত লাগিছে মনত পৰিছে আগৰ দিনবোৰলৈ অঁ হয় নেকি পোৱালীজনী চাওকচোন ইমান ধুনীয়াকৈ নাচি আছে এনেকৈ নাচি থাকিব নচুৱাই থাকিব আৰু অকণমান পিছত যাব এফালে নামঘৰৰ ডেকা জীয়ৰ সেৱা ল'বলৈ যাব তাৰপিছতে শেষ আৰু ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ ঘৰলৈ যাব আৰু ল'ৰাবোৰ লাগি লাগি আপোনালোকো আহিব আগলৈ আমাৰ বিহুখনি উপভোগ কৰিবহি চাবহি আমি এফালে লগৰজনী মানে জাল চানা খাম বুলি ক'লেতো সেইকাৰণে জাল চানা খাব আহিছোঁ অকল কেইটকা খুৱাম যে 5 টকা অকল 5 টকা জাল চানা খাম বুলি আহিছিলোঁ অকল 10 টকা লৈ কিনি তাৰপিছতে নাই মানে আৰু বেলেগ কিবা বস্তু এটা কিনি ল'লোঁ এতিয়া ঘৰলৈ গৈ আছোঁ গছতলৰ বিহু আজি ওলোৱা মাজতে দেখাব নোৱাৰিলোঁ আহিবলৈ অসুবিধা হয় সেইকাৰণে ওচৰ হ'লেও অকণমান প্ৰব্লেম হয় আহিবলৈ সেইকাৰণে নেদেখুৱালোঁ আপোনালোকক আজি একেবাৰে ওলোৱা দিনাখনে দেখাই দিছোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো আজিলৈ ইমানেই ঘৰলৈ যোৱা মানে কিমাননো আপোনালোকক এইখিনিকে দেখাই থাকিম ন সেইকাৰণে ভিডিঅ'টো আজিলৈ ইমানেই তাৰপিছতে যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে লগতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয় নাই